আপোনালোকৰ মনত এটা নিশ্চয় কোৱেশ্চন আহিছে যে ইমান ধুনীয়া ভিউ মই ক'ত পালোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ মাই নিউ ভিডিঅ'। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মই ৰুমি, চাই আছে আপোনালোকে লেটিভ মিউজিক। আৰু আজি মই বহুত বেছি এক্সাইটেড, কাৰণ মই গৈ আছোঁ গংগা যমুনা, যিটো একেবাৰে এটা শান্তিপূৰ্ণ জেগা হয়। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। মই গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম আৰু আমি যাম ই-ৰিস্কাত। গতিকে আপোনালোকে পূৰা একদম শেষলৈকে চাওক, ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া আমি পাইছোঁ একেবাৰে মিডিল গেটখন। মেইন গেটখন পোৱা নাই এতিয়ালৈকে, পাম আৰু বেছি দূৰ নহয়। এইখনে হৈছে একদম মেইন গেটখন। ভিতৰলৈকে এণ্ট্ৰি মাৰি দিছোঁ আৰু একদম আগতে ইয়াত পিকচাৰবোৰ লগোৱাইছে। যিসকল ইউটিউবাৰ আহিছিলে, কোন আহিছে মই ক'ম বাৰু অলপমান দেৰিকৈ। এতিয়া কৈ লওঁ টিকেটৰ প্ৰাইচটো। যিসকলৰ 10 ইয়াৰ্ছৰ তলৰ হয় তেওঁলোকৰ মাত্ৰ 20 টকা আৰু তাৰ ওপৰবিলাকত 30 টকা। বহুত কম দাম ন, তো বহুত ভাল লাগে আৰু ভিতৰৰ পিনে সোমাই আহিলোঁ। এইফালে চাওক, আহিয়ে একদম ধুনীয়া এটা ফটো উঠা ভিউ পাইছোঁ। আৰু ইয়াত মই বহুত ফটো উঠিলোঁ। যদিও আপোনালোকে মোৰ ফটোবোৰ চাব বিচাৰে, ইনষ্টাগ্ৰামত পাব, বেড গাৰ্ল ৰুমি বুলি আছে। চ' যাই পেলাই চাব পাৰিব, মই আপলোড কৰিছোঁ। মই যে দেখালোঁ ইমান ধুনীয়া এটা ৰাতিৰ ভিউটো, সেইটো হৈছে এইটো ৰাতিৰ ভিউ হয়, ৰাতি এনেকুৱা হয় ভিউটো। আৰু মই ইমানেই বেছি ভাল পালোঁ যে অলপমান আগতে লগাই দিলোঁ, ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে লগাই দিলোঁ। একেবাৰে এণ্ডতো আছে, আপোনালোকে চাই যাওক, তেতিয়া গম পাই যাব। মই যে কৈছিলোঁ ইয়াত ইউটিউবাৰ কিছুমান আহিছে, তেওঁলোকৰ নামবোৰ কৈ দিছোঁ। ডিম্পু দা আহিছিলে, জুবিন দা আহিছিলে, লগতে ৰবি শৰ্মা, পাখি ৰাজবংশী, মৃদুস্মিতা, জুপিতৰা দত্ত, লগতে বহুতকেইটা এনেকৈ আহিছে। গ্লেম গাৰ্ল দৰ্শনা বুলি এটা যে আছে, চ' দৰ্শনা বাও আহিছিলে। এনেকৈ বহুতকেইটা আহিছে ইয়াত। চ' অপেনিঙত আহিছিলে চাগে, মই অহা গম নাপালোঁ। দাদাজনক সোধাতে ক'লে কি যে অপেনিঙত আহিছিলে, অপেনিং কৰাৰ দুদিনমান পিছতে আহিছিলে। তাৰপাছতে আমি অপেনিং কৰা 2 মাহমান পিছতহে আহিছোঁ ইয়াত। চ' যদি মই ইউটিউবাৰবিলাকে অহা গম পালোঁহেঁতেন, মই সেইদিনা অপেনিং কৰাৰ 2 দিন পিছত যেতিয়া আহিছিলে তেতিয়া আহিলোঁহেঁতেন, আমি গম পোৱা নাছিলোঁ। চ' সেইকাৰণে আৰু এতিয়া মাজে মাজে আহি থাকোঁ আমি। বহুত এটা শান্তিপূৰ্ণ জেগা হয়, য'ত অকণো হুলস্থুল নাই। বহুত ভাল লাগে থাকি পেলাই, শান্তিপূৰ্ণ জেগা। চ' ভাল লাগে আৰু থাকি পেলাই। এনেকৈ জেগাত মই এনেও থাকি ভালে পাওঁ, কাৰণ হুলস্থুল নাই বেছি, পৰিৱেশটো বহুত ধুনীয়া আৰু ইমানেই বেছি গছ যে চাৰিওপিনে সেউজীয়া, সেইটো কাৰণে বেছি ভাল লাগে। আৰু ইয়াত সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে অলপমান খেলনা বস্তু আছে, যিবোৰ খেলিব পাৰে তেওঁলোকে এনজয় কৰিব পাৰে। ডাঙৰৰ কাৰণেও আছে অলপ খেলা বস্তু। যদিও আপোনালোকে কোনোবা ওচৰতে আছে, গংগা যমুনাত অহা নাই এতিয়ালৈকে, আহিব, কাৰণ বহুত বেছি শান্তিপূৰ্ণ জেগা আৰু বহুত ভাল পাব আহি। আৰু দেখিছেনে, খালৰ মাজত এনেকৈ চাং পাতি পেলাই ঝুলনা দিছে, যাতে একেবাৰে কি বুলি ক'ম আৰু একদম এটা গছৰ ভাইবছটো পাব আপোনালোকে, গাঁৱৰ ভাইবছটো পাব ইয়াত, কাৰণ ধুনীয়া বতাহ আহি থাকে। আৰু ইয়াত বহি পেলাই অলপমান এনজয় কৰিব পাৰিব ধুনীয়াকৈ। আৰু মই আৰু আব্বা মোৰ বহুতখিনি বহিলোঁ ইয়াত, বহুত টাইম বহিছোঁ আমি। তাৰপিছত ফটো মাৰিলোঁ। আচলতে ইয়াত এটা বস্তু ভাল যে ধুনীয়া বতাহ মাৰি থাকে, একেবাৰে গাঁৱৰ ভাইবছটো পোৱা যায় আৰু বহুতখিনি ভাল লাগে। কিছুমান পাৰ্কত এনেকৈ নাপায় বাৰু, এনেকৈ বতাহ চতাহ মেলি নাথাকে। আৰু খালৰ মাজতে এনেকৈ ঝুলনা দিছে বা বহিব পৰা ঠাই দিছে, তেনেকুৱা ধৰণৰকৈ দিছে, যাতে বতাহ চাৰিওপিনৰ পৰা বতাহ আহি থাকে। তাত বহি পেলাই অলপমান নিৰল জেগা এটাত অলপমান বহি পেলাই ধুনীয়াকৈ আপোনালোকে এনজয় কৰিব পাৰিব, ধুনীয়াকৈ টাইম পাছ কৰিব পাৰিব। আৰু যদি কবিতা লিখিব খোজে বা কিবা আপোনাৰ পঢ়াৰ এনেকৈ নিৰল জেগাত বহি এনেও ভাল লাগে, কাৰণ ইয়াত হুলস্থুল নাপায় নহয়, ধুনীয়াকৈ কৰিব পাৰিব। চ' তেনেকুৱা আৰু বহুত ভাল লগা জেগা এটা হয়। গতিকে আপোনালোকে যদি অহা নাই, আহিব। টিকেটৰ প্ৰাইচটো টিকেটৰ প্ৰাইচটোতো বেছি নহয়, মাত্ৰ 10 টকা, 20 টকা আৰু 30 টকা। যিসকলৰ 10 ইয়াৰ্ছৰ তলৰ তেওঁলোকৰ মাত্ৰ 20 টকা আৰু ওপৰবিলাকৰ 30 টকা। চ' বেছি নহয়। গতিকে আহিব যিসকলে অহা নাই। আৰু টিকেটৰ আমিতো বহুতবাৰ আহিছোঁ, চ' সেইকাৰণে টিকেট কাউণ্টাৰৰ দাদাকেইজন আমাক চিনি পোৱাই হৈ গৈছে। অহাৰ লগে লগে আমাক টিকেটটো দিয়ে। আমি ক'বই নালাগে যে টিকেট দিয়কচোন, তেনেকৈ ক'বই নালাগে, ডাইৰেক্টলি আমাক দি দিয়ে, চিনি পোৱা হৈ গৈছে যে। চ' সেইকাৰণে আপোনালোকেও আহিব, আৰু বহুত ভাল লাগে। আৰু ইমানেই বেছি শান্তিপূৰ্ণ জেগা ন, ইমানেই ভাল লাগে থাকি পেলাই। মোৰতো ইয়াত আহিলে যাবই মন নাযায়, বাট কি কৰিব আৰু। ৰাতি আমি 7টামান বজাত ইয়াৰ পৰা ওলাই দিছিলোঁ আজি। গতিকে আপোনালোকে চাওক আৰু ভিডিঅ'টোৰ পৰা একদম শেষলৈকে।
আৰু যদি আপোনালোকে বিচাৰে ইয়াত পাৰ্টি কৰিবৰ কাৰণে ধুনীয়া মানে ৰুম দিয়া আছে, পাৰ্টি কৰিব পাৰে। এইটো মানে পইচা অলপো নলয়। চ' ধুনীয়াকৈ মানে ৰুমবোৰ বনাই থোৱা হৈছে একেবাৰে খালৰ মাজতে, মানে পুখুৰীটোৰ মাজতে এনেকৈ আছে, ধুনীয়াকৈ ৰুম বনাই থোৱা আছে। চ' তাত আপোনালোকে ধুনীয়াকৈ কালাৰিং লাইট জ্বলি থাকে, তাত বহি পেলাই আপোনালোকে এনজয় কৰিব পাৰিব, পাৰ্টি কৰিব পাৰিব। যিসকলে বাৰ্থডে চেলিব্ৰেশ্যন কৰিব বিচাৰে তাত বাৰ্থডে চেলিব্ৰেশ্যনো কৰিব পাৰিব, কিন্তু এটকাও নালাগে, মানে অলপো পইচা নালাগে। চ' একেবাৰে ফ্ৰীত কৰিব পাৰিব। আৰু মানে মাত্ৰ টিকেটৰটোহে যাব, বাকী মানে যদি পাৰ্টি বা কিবা চেলিব্ৰেশ্যন কৰিব আহে তেতিয়া মানে পইচা নালাগে আৰু ধুনীয়াকৈ কৰিব পাৰি, কাৰণ ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ। মানে ৰাতিটো বেছি ভাল লগা হয়। চ' ৰাতি আপোনালোকে যদি সন্ধিয়াৰ সময়ত বাৰ্থডে চেলিব্ৰেশ্যন কৰিব আহে মানে বহুত ভাল লাগিব আহি পেলাই। আৰু এটা কথা কৈ দিওঁ যে টিকেটত যেতিয়া আপোনালোকে টিকেট কাউণ্টাৰত যাব, তাৰপাছত টিকেটটো কাটি লোৱাৰ পাছত যেতিয়া গেটত মানে এণ্ট্ৰি কৰিব, তেতিয়া আপোনালোকক কৈ দিব যে মানে লিখা থাকে এখন চাইনবৰ্ডত যে ইয়াত কোনো ধৰণৰ গুটকাজাতীয় বস্তু খাব নোৱাৰিব, পেকেট মানে চিপছ পেকেটবোৰ য'তে ত'তে পেলাব নোৱাৰিব, ডাষ্টবিন আছে ডাষ্টবিনত পেলাব লাগিব। চ' এইখিনি মানে বহুত ভাল লিখিছে তেওঁলোকে। চ' আৰু ময়ো মানে আহিলোঁ ৰেষ্টুৰেণ্টৰ ফালে, ইয়াত এখন ঝুলনা আছে, তাত দুখনমান ফটো তুলিলোঁ, এটা ভিডিঅ' বনালোঁ। গতিকে আপোনালোকে এনেকুৱা গুটকা ধৰণৰ বস্তুবোৰ মানে নেপেলাব, কাৰণ পিছত প্ৰব্লেম হ'ব পাৰে। যদি আপোনালোকে পেলাই তেওঁলোকে দেখে মানে কি আৰু পেলালে আপোনালোকৰ প্ৰব্লেম হ'ব, কাৰণ বহুত মানুহ চাই থাকে ন, আৰু তাত কৈও দিয়ে। সেইকাৰণে মানে আপোনালোকে নেপেলাব যদি আহে। আৰু চিপছৰ পেকেটবোৰ য'তে ত'তে নেপেলাব, ডাষ্টবিন দিয়া আছে, ধুনীয়াকৈ ডাষ্টবিনত পেলাব। চ' তেনেকুৱা আৰু যাতে আমাৰ সদায় চাফ চিকুণ হৈ থাকে, এনেকুৱা মানে পাৰ্কখন যাতে সদায় চাফ চিকুণ হৈ থাকে, এতিয়া যেনেকুৱা হৈ আছে সদায় যাতে এনেকৈ চাফ চিকুণে হৈ থাকে, সেইটোৱে বিচাৰোঁ আমি। আৰু এতিয়া আমি খাবৰ কাৰণে আহিলোঁ, আৰু এইফালে মেনুখন আপোনালোকক দেখাই দিছোঁ, চাই লওক এবাৰ। বহুত মানে ভাল আৰু কম প্ৰাইচতে আছিলে। মেনুখন চেঞ্জ হৈছে, আগৰখন মানে চেঞ্জ কৰি দিছে, আগতকৈ অলপমান কম প্ৰাইচ হৈছে, কাৰণ এতিয়া যিহেতুকে বহুত মানুহ ন, সেইকাৰণে চাগে কম কৰি দিছে অলপ প্ৰাইচবোৰ। চ' মই অৰ্ডাৰ কৰিলোঁ চিকেন ম'ম', ভাইটি অৰ্ডাৰ কৰিলে মানে চিকেন ৰ'ল, আৰু আব্বা অৰ্ডাৰ কৰিলে এগ ৰ'ল, আৰু মোৰ আহি গ'ল চিকেন ম'ম'টো। চিকেন ম'ম'টোত আছিলে 90 ৰুপিজ, আৰু ভাইটি অৰ্ডাৰ কৰিছিলে চিকেন ৰ'ল, আৰু সেইটোত আছিলে মাত্ৰ 80, আৰু লগতে আব্বা অৰ্ডাৰ কৰিছিলে এগ ৰ'ল, আৰু এগ ৰ'লটোত আছিলে 70। চ' তেনেকৈ আমি খালোঁ, আৰু ভালেই লাগিলে। ম'ম'কেইটা বহুত টেষ্ট আছিলে। মই যিমান ম'ম' খাইছোঁ আজিলৈকে তাৰ ভিতৰত মানে এইটো আৰু একদম বেষ্ট, কাৰণ ইমান টেষ্টি, মানে একদম য়াম্মি আছিলে, ভাল পালোঁ খাই পেলাই। আৰু মইতো গোটেই মানে ফিনিছ কৰিব নোৱাৰিলোঁ ম'ম'কেইটা। আৰু এইফালে আমি অৰ্ডাৰ কৰিলোঁ মিল্ক কফি, মাত্ৰ 30 টকা মিল্ক কফিত। চ' তাৰপিছত এনেকৈ খাই মেলি আমি ওলাই আহিলোঁ। ৰ'ব আপোনালোকে ভাবিছে চাগে মই পাৰ্কৰ পৰা ওলাই আহিলোঁ, নহয়, ৰেষ্টুৰেণ্ট এখনৰ পৰা ওলাই আহিলোঁ কফি খাই পেলাই। ৰ'ব আপোনালোকে ভাবিছে চাগে ন, ৰেষ্টুৰেণ্টখনৰ পৰাহে ওলাই আহিলোঁ দেই আমি, মানে পাৰ্কৰ পৰা ওলাই অহা নাই। মই যে ক'লোঁ তাৰপিছত খাই পেলাই আমি ওলাই আহিলোঁ, সেনেকৈ যে কৈছোঁ, মানে ৰেষ্টুৰেণ্টখনৰ পৰাহে ওলাই আহিলোঁ, পাৰ্কৰ পৰা নহয়। পাৰ্কৰ পৰা এতিয়া নাযাওঁ, ৰ'ব অলপ দেৰিকৈ যাম, যেতিয়া মানে অলপ ৰাতি হ'ব। আৰু আপোনালোকে মৰমটো অলপ কমাই দিছে আগতকৈ, মানে আগৰ দৰে এনেকৈ অলপ বঢ়াই দিব দেই গাইজ। মানে আগতে যিমানখিনি আপোনালোকে ছাপোৰ্ট কৰিছিলে, এতিয়া সিমানখিনি নকৰে, অলপমান বঢ়াই দিব। আৰু বাৰু আপোনালোকে বহুতখিনি মোৰ লগত যিহেতুকে আছেই, তথাপিও অলপমান বঢ়াই দিব, আৰু মৰম মানে অলপমান মৰম বঢ়াই দিব, ভাল লাগে তেতিয়া ভিডিঅ'বোৰ আপলোড কৰি পেলাই, আৰু ভিডিঅ'টো দিবৰ কাৰণে উৎসাহ পাওঁ তেতিয়া। আৰু এতিয়ানো ছামাৰ ভেকেশ্যন কাৰণেহে মই এনেকৈ ব্লগ দি আছোঁ, মানে যেতিয়া ছামাৰ ভেকেশ্যন মানে কি আৰু যেতিয়া স্কুল খুলিব তেতিয়া মানে এনেকৈ অলপমান মানে জল্দি ভিডিঅ'বোৰ দিব নোৱাৰিম, এতিয়া ছামাৰ ভেকেশ্যন কাৰণেহে দি আছোঁ। চ' ধুনীয়াকৈ আপোনালোকে চাই যাওক আৰু ভিডিঅ'টো শেষলৈকে। আৰু যিসকলে আমাৰ চেনেলটো মানে এতিয়ালৈকে ফ'ল' কৰা নাই, ফ'ল' কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি ল'ব, আৰু যিসকলে কৰিছে বহুত বেছি ধন্যবাদ। আৰু অলপমান দীঘল হ'ল অলপমান কওঁতে। আৰু এতিয়া গৈ আছোঁ দলঙৰ মাজেৰে, চাওকচোন ভাইটি আৰু আব্বা আহিব পৰা নাই তেওঁলোকে, মইতো একদম ফাৰ্ষ্ট আৰু চবতকৈ আগত মই। যিমানে ৰাতি হৈছে সিমানে বেছি মানুহ হ'ব ধৰিছে, আৰু এতিয়া মানে অলপমান সন্ধিয়া হৈছে যে, মানে 6টামান বাজিছে চাগে, সেইকাৰণে অলপমান মানুহ হ'বলৈ ধৰিছে। এইফালে মানুহ চাওকচোন, মানে বহুত মানুহ হৈছে এতিয়া। আৰু এতিয়া গৈ আছোঁ অলপমান খেলিবৰ কাৰণে, ইয়াত মানে আকৌ মানে বেলেগ অলপ খেলা বস্তু আছে। চ' যিহেতুকে মানে একদম চব লাইটবোৰ জ্বলা নাই, সেইকাৰণে বোলো ভাবিলোঁ আমি অলপ মানে খেলি অলপ ভাইটিৰ লগত, মানে খেলা মানে কি চবেই ডাঙৰেও খেলিব পাৰে, সৰুও খেলিব পাৰি, আৰু এনে খেলিব পাৰি মানে কি আৰু এনে আৰু বহিব পাৰে অলপমান। চ' তেনেকুৱা, আৰু আপোনালোকে চাই থাকক দেই ভিডিঅ'টোৰ পৰা একদম শেষলৈকে, অকণো স্কিপ নকৰিবা ভিডিঅ'টো। আৰু এয়া আমি ফাইনেলি ষ্টাৰ্ট কৰি দিলোঁ একদম খেলা।
আৰু যদি আপোনালোকে দূৰৰ পৰা আহে তেতিয়াহ'লে থাকিবও পাৰিব, মানে থাকিব পৰা ঘৰো আছে। সেইটো এক্সট্ৰা মানে এক্সট্ৰাকৈ পইচা সেইটো এক্সট্ৰা হয়। যদি আপোনালোকে দূৰৰ পৰা আহে বা থাকিব খোজে ইয়াত তেতিয়াহ'লে থাকিবও পাৰিব। দূৰৰ পৰা যদি মানে যিসকলে আৰু থাকিব বিচাৰে তেওঁলোকে থাকিব পাৰিব। ইয়াত ৰুমো আছে, সেইটো এক্সট্ৰা আৰু মানে এক্সট্ৰা পইচা সেইটো ৰুমৰটো। গতিকে আপোনালোকে যদি আহে ধুনীয়াকৈ কথা পাতিলে ধুনীয়াকৈ কৈ দিব গোটেইখিনি। মই সেইবোৰ সোধা নহ'লে, চ' যিহেতুকে নাথাকোঁ মই সেইকাৰণে মানে সোধা নহ'লে আৰু মই মানে নাথাকিলেও সুধিব পাৰিলোঁহেঁতেন, কিন্তু পাহৰি থাকিলোঁ, চ' সেইকাৰণে নুসুধিলোঁ। এইফালে দেখিছেনে এই লাভটোত বহিব পাৰি এনেকৈ, আৰু সেইটোত লাইট জ্বলা নাছিলে অথনি যেতিয়া আহিছিলোঁ, এতিয়া ধুনীয়াকৈ লাইট জ্বলাই দিলে। চ' সেইকাৰণে ভাল লাগিলে। যিমানে ৰাতি হয় সিমানে বেছি ধুনীয়া লাগি থাকে আৰু। চ' এতিয়া লাইটবোৰ জ্বলাই দিছে, সেয়া আহিলোঁ আমিও বোলো, মানে তেতিয়া ফটো উঠিছিলোঁ লাইট যেতিয়া জ্বলাই দিয়া নাছিলে। চ' এতিয়া লাইট জ্বলাৰ পিছত আহিলোঁ আমি। এইফালে চাওকচোন মানুহ এতিয়া অলপ মানুহ বেছি হৈছে, কাৰণ ইয়াত ৰাতি মানুহ বেছি হয়। যিহেতুকে ৰাতি বেছি ধুনীয়া লগা হয় সেইকাৰণে ৰাতি অলপ মানুহটো বেছি হয়, মানে মানুহবোৰ বেছি হয় ৰাতি হ'লে। আৰু এইফালে চাওকচোন দলংখন ইমান ধুনীয়া লাগিছে, দেখিছেনে? বহুত ধুনীয়া লাগিছে, লাইটবোৰ জ্বলাই দিছে। চ' একদম ধুনীয়া লাগিছে। এইবোৰ যে মই ক'লোঁ আপোনালোকে যদি চেলিব্ৰেশ্যন কৰিব বিচাৰে এইবোৰ ঘৰত তেনেকৈ কৰিব পাৰিব, ৰুম দিয়া আছে এইবোৰ, ইয়াৰ ভিতৰত তেনেকৈ চেলিব্ৰেশ্যন কৰিব পাৰিব। আৰু মই গৈ পেলাই অলপমান এনেই আৰু বহি পেলাই আহিলোঁ, ফটো চটো উঠিলোঁ। চ' তেনেকৈ আৰু যিহেতুকে আমি একো চেলিব্ৰেশ্যন কৰিব মানে বিচৰা নাছিলোঁ ইয়াত, মানে অনা নাছিলোঁ চেলিব্ৰেশ্যন কৰিবৰ কাৰণে, সেইকাৰণে আমি বেছি মানে আৰু সেইবোৰ কৰা নাই, এনেই অলপ বহিলোঁ। তাৰ পাছতে চাওক ন ৰাতিৰ ভিউ ইমান ধুনীয়া, দেখিছেনে? একদম কম আৰু কি ক'ম। এইবোৰ মানে পুখুৰী যে মানে বহুত ভাল লাগে, দলং আছে মাজতে, তাত ধুনীয়াকৈ থিয় হৈ পেলাই একদম বতাহ আহি থাকে, বহুত জোৰছে বতাহ আহে। চ' তেনেকৈ আৰু মই চেল্ফি কেমেৰা ল'ব পাহৰি গ'লোঁ, মই মানে একদম বতাহ যে আহিছিল তেতিয়া চেল্ফি ল'ব পাহৰি থাকিছোঁ। এইফালে ধুনীয়াকৈ একেবাৰে শেষলৈকে আহিছোঁ। এতিয়া আৰু আমাৰ চাব লগা একো নাই, ডাইৰেক্টলি ঘৰলৈকে উভতিম আমি এতিয়া। চ' গৈ আছোঁ ধুনীয়াকৈ। ৰাতিৰ ভিউটো আপোনালোকে দেখিলেনে ইমান ধুনীয়া লাগে। সেইকাৰণে আহিলে ইয়াত অলপ ৰাতিকৈ আহিব লাগিব, মানে তেতিয়া বেছি ভাল পাব। দিনতো ভাল লাগে কিন্তু ৰাতি অলপ বেছিয়ে ভাল লাগে। এইবোৰ দলংখন চাওকচোন, এইখন দলং ইমান ধুনীয়াকৈ লাইটবোৰ জ্বলাই দিছে, দেখিছেনে? চ' ৰাতি বেছি ভাল লাগে, আৰু যিটো বুজা গ'ল ৰাতিয়ে ভাল লাগে। ইয়াৰ আগতো আহিছিলোঁ, দিনত তেনেকৈ চাই পেলাই গৈছিলোঁ। যেতিয়া মানে দিনত চাই পেলাই যাওঁ, আজি ৰাতি অলপমান এনেকৈ ৰাতিলৈকে থাকিলোঁ। চ' ভালেই লাগিলে। এতিয়া আমি ঘৰলৈকে যাবলৈ ওলাইছোঁ। এইখনে হৈছে মানে একেবাৰে লাষ্ট আৰু। চ' গেটখনৰ এনেকৈ মানে গৈ পেলাই মানে দলংখনেৰে এনেকৈ গৈ আছোঁ। এয়া দেখিছেনে মানুহৰ একদম ভিৰ, ৰখিব লগা হৈছে। চ' লাইন পাতিছোঁ পূৰা একদম যাবৰ কাৰণেও। এইফালে চাওকচোন মোক মানে লাইন পাতিব লগা হৈছে মানুহৰ কাৰণে। চ' গৈ আছোঁ এতিয়া মানে য'ত গাড়ী থৈছোঁ, আমি ৰিক্সাত আহিছোঁ যিহেতুকে। চ' মানে বহুত ঘূৰিলোঁ, বহুত খালোঁ, বহুত ফুৰিলোঁ, বহুত ফটো উঠিলোঁ, বহুত ভিডিঅ' বনালোঁ ন। চ' ভালে লাগিল আজি এনেকৈ ৰাতি, আৰু দেখিছেনে ইমান ধুনীয়া লাগে ৰাতিৰ ভিউটো। এতিয়াৰ পৰা যেতিয়াই আহোঁ ৰাতিয়ে আহিম।